নমস্কাৰ, মই মুনীন্দ্ৰ মিশ্ৰে আপোনালোক সকলোকে মোৰ এই ভিডিঅ'লৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ৰাজনীতি কোনো এক বিশেষ সূত্ৰৰ মাজত আবদ্ধ কৰি ৰাখিব পৰা নাযায়। দেশে দেশে আৰু সময়ে সময়ে ইয়াৰ ৰূপ সলনি হয়। অৱশ্যে সাধাৰণতে এখন দেশৰ ৰাজনীতি কিছু সময়লৈ এটা ধাৰাৰ মাজেৰে প্ৰবাহিত হৈ থাকে। আমি আমাৰ অসমৰ ৰাজনীতি যদি ফৰিয়াই চাওঁ, তেতিয়া নিশ্চয়কৈ দেখা পাম যে ব্ৰিটিছ আমূল তথা স্বাধীনতাৰ পূৰ্বতেই অসমত আৰম্ভ হোৱা গণতান্ত্ৰিক মাধ্যমৰ জৰিয়তে কৰা ৰাজনীতি 1979 চনমানলৈ এক নিৰ্দিষ্ট ধাৰাৰ মাজেৰে আগবাঢ়ি গৈছিল। কিন্তু অসমৰ 6 বছৰীয়া গণ আন্দোলনে এই ধাৰাৰ আমূল পৰিৱৰ্তন ঘটালে। সেয়ে আমি ক'ব বিচাৰোঁ যে অসমৰ এই 6 বছৰীয়া গণ আন্দোলনৰ সঠিক মূল্যাংকন নকৰাকৈ অসমৰ বৰ্তমানেই হওক বা ভৱিষ্যত ৰাজনীতিৰ বিষয়েই হওক কোনো নিৰ্দিষ্ট বা সঠিক পৰ্যালোচনা সম্ভৱ নহয়। এইখিনিতে আৰু এটা কথা জনাই থব বিচাৰোঁ যে অসমৰ গণ আন্দোলনে সৃষ্টি কৰা এই নতুন ৰাজনৈতিক ধাৰাৰ অৱসান ঘটাবলৈ হ'লে আমাৰ দেশৰে নহয়, আন্তৰ্জাতিক পৰিপ্ৰেক্ষিততো কিছু ৰাজনীতিৰ সালসলনি হোৱা আৱশ্যকতা আছে। এইখিনিতে এটা প্ৰশ্ন উদয় হ'ব পাৰে যে 40 বছৰ পাৰ হোৱা এই গণ আন্দোলনৰ এতিয়াও কি সঠিক মূল্যাংকন হোৱা নাই নেকি? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় সময়ে দিব। আমি কেৱল অসমৰ ৰাজনীতিৰ সবিশেষ তথা পৰ্যালোচনালৈ যোৱাৰ আগতে এই গণ আন্দোলন সম্পৰ্কে কিছু কথা উনুকিয়াই যাব বিচাৰোঁ। 1979 চনত গণজাগৰণৰ ৰূপ লোৱা এই আন্দোলনৰ বহু পূৰ্বেই অসমৰ বিদেশী নাগৰিকৰ সমস্যাটোক লৈ চিন্তা চৰ্চা আৰম্ভ হৈছিল। অবৈধ প্ৰব্ৰজনকাৰীৰ এই সমস্যাৰ এটা বিধিগত সমাধানৰ বাবেও কাৰ্যকৰী ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বহু পক্ষই আগবাঢ়ি আহিছিল। উল্লেখযোগ্য যে এই বিদেশী নাগৰিকৰ সমস্যা উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যই একত্ৰিত হৈ যুঁজ দিয়াৰ পৰিকল্পনাও যুগুতোৱা হৈছিল। 1979 চনৰ 14 অক্টোবৰত শ্বিলঙত এই 7খন ৰাজ্যৰ ৰাজ্য চৰকাৰৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ 5খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত আছিল। এই বৈঠকত ত্ৰিপুৰাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় নৃপেন চক্ৰৱৰ্তী ডাঙৰীয়াও উপস্থিত থাকি সহমত প্ৰকাশ কৰিছিল। অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাই ৰাজহুৱাভাৱে অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিছিল। অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, ৰাভা জাতীয় পৰিষদ, অসম জাতীয় মহাসভা আদিৰ দৰে জাতীয় সংগঠনবোৰেও যথেষ্ট সক্ৰিয়তাৰে এই সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। এইখিনিতে এটা কথা জনাই থওঁ যে অসম জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক আছিল সংযুক্ত মুক্তি বাহিনীৰ এজন প্ৰতিষ্ঠাপক ভীমকান্ত বুঢ়াগোহাঁই ডাঙৰীয়া। কিন্তু এইসকল লোক আৰু তেওঁলোকৰ সকলো প্ৰচেষ্টাক একাষৰীয়া কৰি থৈ 1979 চনৰ পৰা যি গণজাগৰণৰ সৃষ্টি কৰা হ'ল বা গণ আন্দোলন আৰম্ভ কৰা হ'ল, তাক আজিৰ তাৰিখত দকৈ বিবেচনা কৰি চালে বহু প্ৰশ্নৰ উদয় হয়। এই দীঘলীয়া গণ আন্দোলনটোৰ পৰিসমাপ্তি আৰু তাৰ পিছত সৃষ্টি হোৱা বা তাৰ আধাৰত সৃষ্টি হোৱা ৰাজনীতি পৰ্যালোচনা কৰিলে আমাৰ মনত সেই আন্দোলনৰ নেতৃত্বৰ সততা আৰু যোগ্যতাৰ ওপৰতো প্ৰশ্ন উদয় হয়। আজি এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকলৈ বা আপোনালোকৰ মাজত যিটো প্ৰশ্ন আনিবলৈ বিচাৰিছোঁ সেইটো হ'ল যে কিছু অপৰিপক্ক
লোক আৰু কিছু সুবিধাবাদী লোকৰ হাতত অসমৰ জাতি ৰক্ষাৰ চাবিকাঠি গতাই দি আমিবোৰে হাততালি মাৰি বহি আছিলো নেকি? ধন্যবাদ, আজিলৈ বিদায়।